বাবুদা আপুনি যিহেতু অচিনাকি মনৰটো এটি গীত আছিলে যিটো গীত অধিক জনপ্ৰিয় হৈছিলে কি মজা বুলি যিটো হয় এই গীতটো যদি এই গীতটো সম্পৰ্কত অকণমান ক'ব নেকি এই গানটো আচলতে এই গানটো সৰু ল'ৰা ছোৱালীৰ কাৰণে বহুত ভাল লগা গান এটা আৰু অচিনাকি মনত যতীন বৰা এক্টিং কৰিছিল আৰু পাকিজা বেগম বাইদেউ আছিলে নেকি আৰু ৰাজেশ ভূঞাই মানে হেৰি কৰিছিল পৰিচালনা কৰিছিল তো সেই গানটো সুৰ কৰিছিলোঁ মই ৰেকিবুল আৰু লিখিছিল মোৰ বন্ধু ভগৱান পাঠৰে তো সেই গানটো ইমান ধুনীয়াকৈ ৰাইজে আদৰি ল'লে মানে তেতিয়া মানে লক্ষ্মীৰ পিছৰ কিন্তু এইখন এলবাম এনকে প্ৰডাকশ্যনৰ লক্ষ্মীৰ পিছৰ এলবাম তো সেইখনো আদৰি লৈছে আৰু বঢ়িয়া বঢ়িয়া গান আছিল আছুতীয়াকৈ ৰৰুয়া দেহত এইবিলাকো গান আছিল তো সেই এলবামটোৰ কথা কৈছোঁ ন তো তাই এই তাৰমানে কি মজা গানটো ৰাইজে মানে ভাল পালে ভাল লাগিছে হয় গীতটোৰ অকণমান যদি আপোনাৰ মুখত শুনিবলৈ পাওঁ ভাল লাগিব এইটোও ডাঙৰ কথা হৈ আছে ঠিক আছে মই অলপ কি মজা মৰমৰে মইনা চিড়িয়াখানারে মেলা ও হাতি ঘোড়া ভালুকে তোমালে চাই হাসিছে আমারে পুনাকে পাই নারে নাচিছে তুমি বারু বুঝিছানে নাই কি মজা মরমরে মইনা চিড়িয়াখানারে মেলা ধন্যবাদ বাবুদা আপুনি ইমান ব্যস্ততাৰ মাজতো আপুনি এইকণ সময় দিলে আৰু আপোনাৰ যিখিনি আহিবলগীয়া গীত বা ভৱিষ্যত যিখিনি পৰিকল্পনা কৰিছে সেইখিনি আপুনি সুন্দৰকৈ কৰি যাওক আমাৰ সকলোৱে মৰম আৰু আশীৰ্বাদ আছে ৰাইজৰ আশীৰ্বাদ আছে কাৰণ আপোনাৰ দৰে এগৰাকী শিল্পী আমাৰ সকলোৱে প্ৰিয় শেষত আপুনি কিবা ক'ব নি আমাৰ শ্ৰোতা ৰাইজক ক'ব লগা একো নাই শান্তিৰে থাকক চবৰে ভাল হওক কুশলে থাকক যিহেতু কৰোণাৰ কাল অলপ সাৱধানে চলক ভালকৈ চলক স্বাস্থ্য ভালে থাকক সকলোৰে ভাল হওক হয় বাবুদা আপোনালৈ আন্তৰিক ধন্যবাদ জনাইছোঁ আপুনি ইমান ব্যস্ততাৰ মাজতো আমাক এইকণ সময় দিলে পুনৰ আপোনাক ধন্যবাদ হয় পুনৰ আপোনাক কথা পাতি ভাল লাগিল হয় ধন্যবাদ ঠিক আছে